আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিন হ'ল ভিডিঅ' দিয়া নাই। এতিয়া আজি ভাবিলোঁ অকণমান ওলাই যাওঁ, সেয়েহে এটা ভিডিঅ' সৰুকৈ বনাই আপোনালোকলৈ আগবঢ়াম। আপোনালোকে ভিডিঅ'টো চাব। এইকেইটা দেখাই দিম বডিক কি বুলি চাহ চাহ বুলি ভয় খাইলে সি ভয় কৰে ইমান ওখ ন ভৰিখন আঙুলি খুচি দিব চকু ডাঙৰ চব কেনেকুৱা চকু মানুহ ডাঙৰ এইবোৰ ক'ৰ পৰা আনিলে বাৰু ইয়াত এইটো মতা এজনী মাইকী নেকি এহাল ইমো অসমীয়াত আকৌ উৰিব নোৱাৰে আকৌ ঠেংকেইটা বৰ ডাঙৰ এনেই হেৰিটো বেয়া লগা নাই ন পৰিৱেশটো ভাল লাগিছে আমাৰ এয়া আকৌ ধৈৰ্যই নাই নহয় ইমান চিঞৰে কনো বোকা বহুত আছে বাদুলি পাৰাহে হা নুমলী গৈ পাম তাৰপিছতে সেইকেইটা ক'লৈ গুচি গ'ল সেইকেইটা তই এইফালে ভাগৰ লাগিলে চব মানুহে চাই যে খাবলৈ কি দিয়ে সিহঁতক দি থৈ কিবা আমাৰ সৰুজনী ক'লৈ গ'ল এইকেইটা চাবলৈ এইকেইটা দেখিলে নহয় তাই দেখি কেনে লাগিছে এইকেইটা তুলিলোঁ নহয় তোমাক দিওঁ সেইফালে ৰৈ দিয়া সেইকেইটাৰ ওচৰত তুমি থাকিবা সিফালে যোৱা তেতিয়াহে উঠিব এইফালে যোৱা সেইখিনিলৈ যোৱা বাহিৰ চাইডলৈ কেলে এইখিনি ৰৈ দিলে দুইটা গৈ আছে ফ্ৰণ্টত লগাই দিব আকৌ
ফ্ৰণ্ট কৰিলে মানে আপোনালোকৰ যে বেডৰুমৰ ওপৰত যে বান ধুনীয়াকৈ বনাইছে দেখুৱাতকৈ ভালহে হৈছে ফোনত দেখাতকৈ ভাল নহয়। আচলতে কি হয়, মই অথনি সেই বনটোতো ঠিকে আছে ন, বাগিচা নাই বন গাঁও বুলি হেৰি হৈ গ'ল। তাৰপিছত সেইটো কাৰণে নহ'লে আকৌ আৰু যদি গুচি যাব পৰা না কেনেকুৱা বকে ভাল হ'লে গুচি নাজানো ইনফৰ্মেশ্যন নলওঁ লৈ মেলিয়েতো আহিছোঁ ন। দেখি ভাল বকা নাই বকা নাই, এতিয়া মনে মনে হেৰি কৰিব পাৰিছে যে ধুনীয়া পাইছে আৰু বহি মেলি খালে এইখনত মানে বেলেগ নেকি চাহৰ কাৰণে আমি নাই বিচাৰোঁ। আমি পৰিয়ালৰ আটায়ে মিলি আজি বনগাঁও বুলি বাদুলিপাৰাতে আছে ধাবাখনলৈ গ'লোঁ। তাৰ প্ৰাকৃতিক পৰিৱেশেৰে আমাক মুগ্ধ কৰিলে। ইমান ধুনীয়াকৈ তাৰমানে বাঁহৰে বনাইছে কটেজ, আৰু তাত চৰাই এহালো আছে, ইমৌ চৰাই বুলি কয়, সেইকেইটাও চালোঁ, চাই সঁচাকৈ ভাল লাগিলে। তাৰ খানা খোৱা আহাৰ হেৰিটোও বৰ ধুনীয়া, ভালেই বনাইছে। সেয়া আপোনালোকলৈ সৰুকৈ ভিডিঅ'টো আগবঢ়ালোঁ। আপোনালোকে চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক ভালে থাকক, কুশলে থাকক। সকলোকে শুভ সন্ধ্যা জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।